নমস্কাৰ মই জুবিন আমিও জুবিন মই চে গুয়েভাৰা মই চাৰ্লি চেপলিন মই বব মাৰ্লি কথাবোৰ ক'বলৈ বৰ সহজ মুখখন থকাৰ বাবে পুৱাৰ পৰা গধূলি আমি জিটি বলকি থাকিব পাৰো আমি জিটি ক'ব পাৰো জুবিন হোৱাজন ইমান সহজ জুবিন হোৱা সহজ হোৱা হলে আজি আমি জুবিনৰ নিয়াৰ নামত ইমান হাহাকাৰ কৰিবলগীয়া নহলহেঁতেন মুখেৰে ক'লেই বা জুবিনৰ গান শুনিলে কি জুবিন হ'ব পাৰি জানো জুবিন হ'বলৈ জুবিনক আলোচনা কৰাৰ বহুত প্ৰয়োজন আছে জুবিনক আলোচনা কৰাৰ আগতে আমি আলোচনা কৰিব লাগিব সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহান জিনিয়াছ চাৰ্লি চেপলিনৰ বিষয়ে চাৰ্লি চেপলিনক জুবিনদাই কিয় ইমান বেছি ভাল পাইছিল সেই বিষয়ে আমি আলোচনা কৰিব লাগিব কিয় চাৰ্লি চেপলিনৰ টেটু পৰ্যন্ত আঁকি লৈছিল নিজৰ বাহুত সেই বিষয়ে আমি আলোচনা কৰিব লাগিব আমি আলোচনা কৰিব লাগিব চে গুয়েভাৰাৰ বিষয়ে আমি আলোচনা কৰিব লাগিব বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে আমি আলোচনা কৰিব লাগিব বব মাৰ্লি পিংক ফ্লয়ড এনেদৰে বহু মহান সত্তাৰ বিষয়ে এই যে জুবিন হ'ম বুলি কৈছে সঁচাকৈ জানো তেওঁলোক জুবিন হ'ব পাৰিব ইমান সহজ জানো জুবিন হোৱা জুবিন হ'বলৈ জুবিনৰ দৰে গান কৰাৰ কোনো প্ৰয়োজন নাই জুবিনৰ দৰে চিনেমা কৰাৰ কোনো প্ৰয়োজন নাই জুবিন হ'বলৈ হ'লে জুবিনৰ দৰে ভাবিব লাগিব জুবিনৰ দৰে ভাবিব পাৰিব লাগিব জুবিন হ'বলৈ হ'লে জুবিনৰ সেই আদৰ্শ মানিব পাৰিব লাগিব জুবিনৰ সেই আদৰ্শৰ লগত খোজ মিলাব পাৰিব লাগিব পাৰিব জানো জুবিনৰ সেই আদৰ্শৰ লগত খোজ মিলাবৰ কাৰণে কাৰণ যিসকল ব্যক্তিয়ে জুবিনৰ সেই আদৰ্শক মাৰি মোহাৰি নিশ্চিন্ন কৰিব বিচাৰে সেইসকল ব্যক্তিয়ে কেনেকৈ জুবিন হ'ব পাৰিব কেনেকৈ জুবিনৰ অনুৰাগী হ'ব পাৰিব কিয় ক'লো কিয় নোৱাৰে এই চেৰাবলীয়া চেলবেলীয়া ৰজা এণ্ড কোম্পানী মগজু বন্ধকত থোৱা ভক্তগণ 1250 টকাত স্বাৱলম্বী হোৱা এই দেশৰ জননীসকল মানসিকভাৱে পংগু সহজে মেনিপুলেট হোৱা এই দেশৰ জনতা কিয় জুবিন হ'ব নোৱাৰে বা আমি কেতিয়ালৈ জুবিন হ'ব নোৱাৰিম জুবিনে বেলেগৰ পইচা মাৰি খোৱা নাছিল জুবিনে চৰকাৰী দালালৰ দৰে টেবুলৰ তলেৰে পইচা লোৱা নাছিল জুবিনে 2 নম্বৰীটোক 1 নম্বৰী কৰা নাছিল জুবিনে চৰকাৰী মাটি হকে বিহকে গৰিমাৰ নামত কিনি লোৱা নাছিল জুবিনে মাটি খোৱা নাছিল জুবিনে বেলেগৰ মাটি চলনা কৰি নিজৰ নামত উঠাই লোৱা নাছিল জুবিনে সুখিত নিষ্পেষিত জাতিটোৰ হকে থিয় দিছিল জুবিনে ৰাজপথত নামিছিল জুবিনৰ সেই বিদ্ৰোহী সত্তাক মাৰি মোহাৰি পেলাব বিচৰাসকল কেনেকৈ জুবিন হ'ব পাৰিব কেনেদৰে জুবিনৰ অনুৰাগী হ'ব পাৰিব ইমান বেছি কণ্ট্ৰাডিকশ্যন ইমান বেছি বৈপৰীত্য নিজৰ মাজতে কি আচৰিত জুবিন ডলাৰ বগৰী নাছিল জুবিন চেলবেলীয়া চেৰাবলীয়া সোঁতত উঠি যোৱা ব্যক্তি নাছিল জুবিনৰ গাত কেলেংকাৰীৰ দাগ নাছিল জুবিনে চৰাই ভাল পাইছিল গছ ভাল পাইছিল জুবিনে সেউজীয়া ভাল পাইছিল জুবিনে যিমান পাৰে গছ ৰুইছিল পাহাৰ কাটি কাটি মাটি খাই মৰুভূমি সদৃশ কৰা নাছিল জুবিনে আৰু সেই পাহাৰ কাটি কাটি মৰুভূমি সদৃশ কৰা কোটি কোটি গছ কটা ব্যক্তিসকল কেনেকৈ জুবিন হ'বলৈ আহিছে কেনেকৈ জুবিন হ'ব পাৰিব জুবিন বিদ্ৰোহী আছিল শাসকৰ জিভা কাটিব পাৰিছিল চলচাই কঠীয়া পৰা নাছিল নিজৰ কোটি বেছি ঠিকা ঠকলি আদায় কৰা নাছিল ইটো সিটো কৰা নাছিল জুবিনে হিন্দু মুছলমান কৰি বিদ্বেষৰ বীজ ৰোপণ কৰা নাছিল হিংসাৰ বীজ ৰোপণ কৰা নাছিল যিমান আপোনালোকে কৰি আছে পুৱাৰ পৰা গধূলিলৈ জুবিন দাই যথেষ্ট কিতাপ পঢ়িছিল আৰু আমি কেইখন কিতাপ কিনো আমি কিতাপ কিনা বুলি ক'লে আমাৰ মনটো কোচ খাই যায় অথচ গুটখা আৰু গণিকা গমনৰ নামত আমাৰ 1000 টকা ওলাই যায় আমি কোনটো খতে জুবিন হ'ব পাৰিম আমি কোনটো খতেৰে জুবিনৰ অনুৰাগী হ'ব পাৰিম জুবিন আছিল দানী জুবিনে হিয়া উজৰি দান দিছিল আৰু আমি আনক মাৰি ভালক মাৰি মৰাক মাৰি পেলাই নিজৰ পেট পুৰাইছোঁ লাখ কোটি টকা ধাৰ কৰি পেলাই পৈতৃক সম্পত্তিৰ দৰে আমি মানুহক বিলাই কোন খতে কোনটো নাকেৰে আমি জুবিন হ'ব আহিছোঁ বা কোন খতে আমি জুবিন হ'ব পাৰিম জুবিন আছিল স্বদেশৰ ৰক্ষক অবৈধ বিদেশীৰ বিৰুদ্ধে হুংকাৰ দিছিল জুবিনে আৰু সেই বিদেশীকে বৰপীৰা পাৰি দিয়াবোৰ কেনেকৈ জুবিন দা হ'ব আহিছে কেনেকৈ জুবিন গাৰ্গ হ'ব আহিছে এওঁলোকে ইমান বেছি ধৃষ্টতা কেনেকৈ কৰিব পাৰে সেইটোতে আচৰিত হৈছোঁ জুবিন আছিল সৃষ্টিৰ পূজাৰী জুবিন আছিল একতাৰ পূজাৰী জুবিন আছিল স্বদেশৰ আজন্ম প্ৰেমিক ঘৃণাৰ বেপাৰ কৰাবোৰ কেনেকৈ হ'ব জুবিন গাৰ্গ কেনেকৈ হ'ব জুবিনৰ অনুৰাগী বাকী যি হওক সকলোবোৰ মিছা কথাৰ দৰে এইবাৰো মানুহক আবুৱা ভৰা এইটো এটা গোকাত মিছা কথা কাৰণ এওঁলোক কেতিয়াও জুবিন হ'ব নোৱাৰে এওঁলোক কেতিয়াও জুবিন অনুৰাগী হ'ব নোৱাৰে এওঁলোকৰ জুবিন হ'বলৈ কেতিয়াও সৎ সাহস নাই কাৰণ জুবিন হ'বৰ কাৰণে জুবিনৰ সেই আদৰ্শ এওঁলোকে কেতিয়াও পালন কৰিব নোৱাৰে সেয়েহে এই মেনিপুলেশ্যনত সিদ্ধ হস্ত যাদুকৰসকল আকৌ যাদুত নামিব আকৌ যাদু কৰিব কাৰণ অনুৰ্বৰ মগজুবোৰে যাদু ভাল পায় যাদুত তৃপ্তি লাভ কৰে বাকী যি হওক এই উপাখ্যানৰ কথা কৈ জানো শেষ কৰিব পাৰিব আমি ভালকৈ জানো কোন জুবিন অনুৰাগী কোন জুবিন হ'ব পাৰিব কোন জুবিন হ'বলৈ সৎ সাহস নাই কোন জুবিন হ'ব নোৱাৰে চোৰে চুৰ নকৰিবলৈ সজাগতা সভা পতাৰ দৰে মদাহীয়ে মদ নাখাবলৈ সজাগতা সভা পতাৰ দৰে কথা হৈছে ধন্যবাদ